हेलो व्यूवर्स मैं सुमित आसामुंडा तरफर पर आको एटा नतुन प्रडक्ट লৈ আনিছো एटु চাইছে মোৰ ওচৰত কিছুমান ব্ৰাছৰ এবিলা গ্লাস হয় খুব ধুনিয়া ব্ৰাছৰ গ্লাস হয় যেটো আমি পিতল গ্লাস বুলি কওঁ এটু সাক কেবাটাও ডিজাইনৰ আছে ইয়াত ব্ৰাছৰ গ্লাস আমাৰ অসমৰ মাৰ্কেটত বিভিন্ন ধৰণৰ ব্ৰাছৰ গ্লাস পোৱা যায় তাৰ ভিতৰত ইয়াত কেটামান সিম্পল আছে বিভিন্ন ধৰণৰ শেপৰ হয় এটু এটা শেপৰ হয় যেটো জেনারেল গ্লাসৰ ডিজাইনৰ শেপৰ হয় আৰু এটু এটা শেপৰ হয় খুব ধুনিয়া কাটিং তলফালে চাব এক্সট্ৰা খুৰা লগোৱা থাকে এটু টাইপৰ আৰু এটু টাইপৰ সাক আপোনাৰ খুব ধুনিয়া এটা লাইনিং কৰা এটা ডিজাইন এটা আছে আৰু এটু এটা সাক ইয়াৰ ডিজাইনটো অলপ বেলেগ আছে অলপ প্লেন টাইপৰ হয় কিন্তু ওপৰত এটা অলপ কাটিং কৰা ডিজাইন আছে আৰু এটু প্ৰথমত দেখালো আকৌ কাটিং কৰা ডিজাইন এটা আছে আকৌ এটুটো চাইছি আপোনালোকে আগো পিছে যেটো জেনারেল মডেলৰ হয় এবিলাক সব ব্ৰাছৰ হয় খুব ভাল কোৱালিটি ইয়াত অলপ লো কোৱালিটিৰ ভিতৰত পোৱা যায় কিন্তু হেবিলাকৰ গ্লেছটো অলপ কম থাকে আৰু আপোনাৰ হেতু আপোনাৰ অলপ পাতলো থাকে আৰু সাব গ্লাস কিটা খুব ধুনিয়া টাইপৰ থাকে আপোনাৰ ওয়েডিং সিজনতে হওক বা আপোনাৰ যিকোনো বাৰ্থডে বা আপোনাৰ অন্নপ্ৰসন্ন দিবৰ কাৰণে এইবিলাক পাৰফেক্ট আৰু খুব ভাল এটা গিফট হ'ব পাৰে আৰু এই গ্লাস কিটা অলপ হেভি টাইপৰ থাকিব প্ৰায় এটা গ্লাস আপোনাৰ 200 গ্ৰামৰ পৰা 220 গ্ৰামৰ উচাৰচি থাকে আৰু এইবিলাকো ওয়েডিং বা আপোনাৰ বিয়া বা আপোনাৰ অন্নপ্ৰসন্ন বা বাৰ্থডে গিফট হিচাপে আমি দিব পাৰি এবিলাক অসমত আপোনাৰ যিকোনো আপোনাৰ কাপিতল বা ইউটেনসিলৰ দোকানত পাই যাব এবিলাক গ্লাস খুব ভাল কালেকশন আছে এনেকুৱা গ্লাসৰ আৰু বহুত ডিজাইন আছে কিন্তু মই একিটা ডিজাইন লৈ পেলাই বহিছো চাইছে খুব ধুনিয়া ডিজাইন আৰু এক্সট্ৰাকে আপোনাৰ তলিটো খুৰা লগোৱা থাকে আৰু ভিতৰটো আপোনাৰ চাব আপোনাৰ পুৰা প্লেন হৈ আছে ক্লিন কৰিবলৈ আপোনাৰ ভাল আকৌ কিছুমানে কমপ্লেইন কৰে এইটো ডিজাইনৰ কাৰণে কিবা এটা লেতৰা লাগি ধৰিব নেকি তেনেকুৱা কোনো লেতৰা লাগি ধৰাৰ কোনো সম্ভাৱনা নাথাকে কাৰণ এইবিলাক অলপ নিমজ টাইপৰ হয় কিন্তু এইবিলাক যেতিয়া আপোনালোকে সাফা কৰিব অলপ টেঙা বা নেমু টেঙা বা তেতলি টেঙা দি সাফা কৰিব তেতিয়া বস্তুটো ক্লিন হৈ থাকিব আৰু তেনেকুৱাই জিলেকি থাকিব আৰু যিবিলাক অলপ জেনারেল টাইপৰ পিতল হয় কিন্তু হেতু মই লৈ পেলাই বহানে এটু টাইপৰ গ্লাসৰ ভিতৰত পৰে অলপ দেখাত অলপ বগা টাইপৰ হয় হেতু পিতলটো আপোনাৰ হয়তো অলপ বেছি অলপ ৰং ধৰি যায় বেছি অলপ কোলা টাইপৰ হয় কিন্তু এই যিকিটা কোৱালিটি চাইছে হেবিলাক তেনেকুৱা কোনো কমপ্লেইন নাপাব আৰু কোনো আপোনাৰ অসুবিধা নাই কিন্তু আৰু এটা বস্তু আপোনালোকে যদি মাৰ্কেটত কেতিয়াবা যদি এইবিলাক বস্তু কিনে কিছুমানে এইবিলাক কাহৰ গ্লাস বুলি কয় কিন্তু এটো একচুয়ালি কাহৰ গ্লাস নহয় এটু কাহৰ গ্লাস বুলি কয় এটু কাহৰ গ্লাস বুলি কয় কিন্তু কাহৰ গ্লাস এটু নহয় এবিলাক আপোনাৰ পিতল গ্লাস যেটো আমি ব্ৰাছৰ গ্লাস বুলি কওঁ আৰু এই গ্লাস কিটা অসমৰ বাহিৰৰ পৰা আহে বিশেষকৈ এবিলাক মুৰাদাবাদ ইউপিৰ মুৰাদাবাদৰ পৰা আহে আৰু এবিলাক মুৰাদাবাদতে তৈয়াৰী হয় কিছুমানে এবিলাক মুৰাদাবাদী গ্লাস বুলি কয় যেটো আমি জানো মুৰাদাবাদ আপোনাৰ ফেমাস ব্ৰাছৰ কাৰণে বা পিতল কাৰিগৰী কৰাৰ কাৰণে ভাল আৰু ম্যাক্সিমাম 90% আপোনাৰ পিতলৰ কাৰিগৰী বস্তুবিলাক ইউটেনসিল বিলাক মুৰাদাবাদৰ পৰাই আহে আৰু এটু সাক অলপ হেভি টাইপৰ হয় এটু পিতলৰ হয় এটু আপোনাৰ প্ৰায় এটা আধা কেজি নিচিনা ওজন আছে এটু গ্লাস এটু অলপ যেটো আপোনাৰ জেনারেল এটু ডিজাইনৰ গ্লাসৰ নিচিনা দেখো এটু প্ৰায় আধা কেজি ওজনৰ গ্লাস আছে এই গ্লাসটো ওয়েটত যাব আকৌ কিছুমান গ্লাস এনেকুৱা চাব আপোনাৰ যদি মাৰ্কেটত কিনে এইবিলাক গ্লাস টাইপৰ আপোনাৰ পিস হিচাপত হয় যিবিলাক পাতল জেনারেল টাইপৰ হয়বিলাক পিস হিচাপত হ'ব কিন্তু যিবিলাক অলপ ওয়েট থকা হয় প্ৰায় আধা কেজি 400 গ্ৰামৰ ওপৰৰ গ্লাস সেইবিলাক আপোনাৰ ওয়েটত যাব আৰু আপোনাৰ ওয়েটতে কিনিব কিছুমান এইবিলাক পিস হিচাপত বেছি দিয়ে বেছি ওয়েট থকা বিলাক আপোনাৰ সদায় আপোনালোকে ওয়েটত কিনিব আৰু ওয়েটত আপোনাৰ কিনিলে আপোনাৰ প্ৰফিট পাব এই বস্তুটো আপোনাৰ পিস হিচাপত হয় যেটো আপোনাৰ এই ডিজাইন কৰা কাটিং গ্লাস হয় এইবিলাক আপোনাৰ পাৰ পিস হিচাপত হ'ব প্ৰায় এটা গ্লাস 200 গ্ৰামৰ পৰা 220 গ্ৰামৰ লৈকে আছে 250 গ্ৰামও হৈ যায় আৰু এটু এটা সাক
জেনেৰেল গ্লাছ টাইপৰ ডিজাইন হয় এইটো পাৰ পিছতে হয় আৰু এইবিলাক মেইনটেনেন্সত খুব ভাল যেতিয়া আমি কাঁহৰ বাচন ব্যৱহাৰ কৰোঁ হয়তো আপুনি চুট পালে বা কিবা ওপৰৰ পৰা পৰি গ'লে কাঁহৰ বস্তু ভাঙি যায়গৈ কিন্তু এইবিলাক ভাঙাৰ কোনো সম্ভাৱনা নাথাকে হয়তো অলপ যদি জোৰেকৈ চুট পায় তেতিয়া অলপ চেপেটা হৈ যোৱাৰ সম্ভাৱনা থাকে আৰু ভাঙাৰ কোনো ভয় নাথাকে যিহেতু এইবিলাক পিতল হয় আৰু মোৰ হাতত যিটো গ্লাছ চাইছে এইটো আপোনাৰ 5 নম্বৰ গ্লাছ হয় এনেকুৱা ভিতৰত 4 নম্বৰ পোৱা যায় 3 নম্বৰ পোৱা যায় 3 নম্বৰটো একদম সৰু আৰু 3 নম্বৰটো ৰেট মাৰ্কেটত আছে বৰ্তমান আজিৰ ডেটত 90 টকাৰ পৰা 100 টকালৈকে আপোনাৰ 4 নম্বৰটো আছে 120 টকা আৰু আপোনাৰ 5 নম্বৰ গ্লাছটো 130 টকাৰ পৰা 140 টকা আজিৰ ডেটত হয়তো আপোনাৰ এইবিলাক ৰেট বাঢ়ি থাকিব কমি থাকিব সেইটো পিছৰ কথা যিমান নম্বৰটো বেছি হ'ব তাৰ ৰেটটো বাঢ়ি গৈ থাকিব এনেকুৱা ভিতৰত 6 নম্বৰো থাকে আৰু এই ফেঞ্চি ব্ৰাছৰ গিলাছকেইটা আপোনাৰ ডিজাইনটো বেলেগ বেলেগ হ'ব পাৰে কিন্তু তাৰ ৰেটকেইটা একেই ইয়াত বৰ্তমান মাৰ্কেটত ৰেট আছে 200 টকাৰ পৰা 230 টকালৈকে আৰু মই যিকেইটা ৰেট ক'লোঁ এই ৰেটকেইটা অসমৰ মাৰ্কেটত বিভিন্ন জেগাত বিভিন্ন ৰেট হ'ব পাৰে হয়তো উজনিত ৰেটটো বেলেগ হ'ব পাৰে নামনিত ৰেটটো বেলেগ হ'ব পাৰে মধ্য অসমৰ ৰেটটো বেলেগ হ'ব পাৰে আৰু হিলছত ৰেটটো বেলেগ হ'ব পাৰে আৰু মোৰ হাতত যিটো চাইছে এইটো 2 নম্বৰ গ্লাছ এইটো ইয়াৰ মডেলটো বেলেগ আৰু ইয়াৰ বৰ্তমান মাৰ্কেট ৰেট আছে 120 টকা আৰু এইটো বিভিন্ন মডেলৰ পোৱা যায় বিভিন্ন সাইজৰ পোৱা যায় তাৰ ৰেটো বেলেগ বেলেগ হ'ব আৰু এই গ্লাছটোৰ কথাটো ক'লোৱেই এইটো অলপ ৱেট থকা গ্লাছ আৰু এইটো আপোনাৰ পাৰ কিলো হিচাপত হয় তো ভিউৱাৰ্ছ আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা এটা হ'লেও আইডিয়া কৰিব পাৰিলে যদি নেক্সট টাইম আপোনালোকে এনেকুৱা টাইপৰ গিলাছ আপোনাৰ কিনিব লগা হয় বা নিজৰ ঘৰৰ কাৰণে ৱেডিং ছিজনৰ কাৰণে বাৰ্থডে গিফ্টৰ কাৰণে অন্নপ্ৰাশন গিফ্টৰ কাৰণে তেতিয়া ভাল এটা গিফ্ট হ'ব পাৰে বা নিজৰ ঘৰৰ কাৰণে আপুনি ক্ৰয় কৰিব পাৰে তো ভিউৱাৰ্ছ আজিলৈ ইমানেই আকৌ এটা নতুন প্ৰডাক্ট লৈ নতুন এটা ভিডিঅ' লৈ আকৌ আহিম যদি এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব ধন্যবাদ